আসসালামু আলাইকুম গাইজ। আজি মোৰ মনটো খুব বেয়া, কাৰণ ইমান ধুনীয়া ফ্লাফি ইডলি বনায়ো মই খাব নোৱাৰিলোঁ। গোটেই ইডলি মই ডাষ্টবিনত পেলাবলগীয়া হ'ল গাইজ। ইডলিসমূহ টেষ্টটো একদম টেঙা হ'ল। কিয় হ'ল, কেনেকৈ হ'ল, প্ৰথমৰ পৰা আপোনালোকক জনাইছোঁ। তো মই ভাবিলোঁ ইডলি খাওঁ বুলি। তো ৰাতিয়ে মই এনেকৈ ইডলি বেটাৰটো ৰেডি কৰি আছিলোঁ। 2 কাপ চুজিৰ লগত অলপ দৈ আৰু নিমখ অলপ দি মই ভালদৰে ফেটি লৈছিলোঁ। অলপ পানী দি কেনে এনেকৈ ফেটি লৈছিলোঁ। তেতিয়ালৈকে মই ভবা নাছিলোঁ যে বেটাৰটো বেয়া হ'ব বুলি। ৰাতিয়ে সানি থোৱাটোই ভুল হ'ল নেকি, আৰু কিহৰ কাৰণে বা হ'ল, ৰ'দৰ কাৰণে, গৰমৰ কাৰণে হ'ব পাৰে। আৰু লগতে দৈও দিছিলোঁ। এতিয়ালৈকে মই ভবাই নাছিলোঁ যে ইডলি বেটাৰটো বেয়া হৈছিল, নহ'লে মই নবনালোৱেহেঁতেন। আৰু ইনো পেকেটো দি ল'লোঁ ধুনীয়াকৈ। তো দি কেনে এনেকৈ অলপ লৰাই লৈছোঁ, আৰু ধুনীয়াকৈ ফেটি লোৱাৰ পিছত মই ইডলি প্লেটকেইটা ওলাই লৈছোঁ। আৰু ইডলি প্লেটকেইটাত অলপ ঘিউ বা এনেকৈ তেল সানি ল'লে ইডলিকেইটা ভাল হয় আৰু পিছত ধুনীয়াকৈ ওলাই আহে। মই 3খন প্লেটতে এনেকৈ সানি লৈছিলোঁ। সানি কেনে ইডলি বেটাৰটো এনেকৈ অলপ দি লৈছিলোঁ। অলপ দিব লাগে, কাৰণ ইডলিটো ফুলি উঠে ন। তো 3খন প্লেটতে মই এনেকৈ অলপ বেটাৰ দি কেনে ৰেডি কৰি লৈছিলোঁ। আৰু তেতিয়ালৈকে মই অলপো ভবা নাছিলোঁ ইমান কষ্ট কৰাৰ পিছতো যে মই ইডলি খাব নাপাম। আপোনালোকে কমেণ্টৰ জৰিয়তে জনাবচোন মোৰ কি ভুল হৈছিলে। তো এনেকৈ ৰেডি হোৱাৰ পিছত মই কুকাৰ এটাত অলপ পানী বইল কৰি এনেকৈ ইডলি বেটাৰটো ষ্টেণ্ডটো দি লৈছোঁ। আৰু 15 বা 20 মিনিট সময় মিডিয়াম ফ্লেমত আপোনালোকে ৰাখিব লাগিব। আৰু এনেকৈ চাব চুৰি এখনেৰে মোৰটো হৈ গৈছিল। তো ফাৰ্ষ্ট বেটছটো ইমান ফুলি উঠা নাছিল। তো ছেকেণ্ড বেটছটো এনেকৈ ধুনীয়াকৈ ফুলি উঠিছিল। ইমান ধুনীয়া লাগিছিল দেখিয়ে, ইমান ধুনীয়া ফ্লাফি হৈছিল। কিন্তু মই টেষ্ট কৰা নাছিলোঁ, একেবাৰে লাষ্টত টেষ্ট কৰিছিলোঁ কাৰণেহে এনেকুৱা হ'ল, নহ'লে মই নবনালোহেঁতেন। তো দেখিছেনে, চবটো ঠিকে আছিল, খালি খাবলৈ বেয়া হ'ল, টেঙা ভাৱ এটা আহিল, সেইকাৰণে পেলাই দিলোঁ। এয়া দেখিছেনে কিমান ফ্লাফি হৈছিল। তো আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব মই নেক্সট বনাম নে নবনাম। আৰু তো আজিৰ বাবে এইখিনিয়ে আছিল। বাই বাই, খুদা হাফিজ।